ছোৱালীৰ ইনবক্সত কিছুমান ল'ৰাই হাই কি খবৰ ঘৰ ক'ত ৰিপ্লাই নিদিয়া নেকি বাহ ইমান বিজি নে বয়ফ্ৰেণ্ড আছে নেকি এটা কথা কওঁ আই লাভ ইউ হেল্ল' গাইছটো সকলোৰে খবৰ বাৰু ভালনে তো আমাৰ এই চেনেলটোত এনে ধৰণৰ ফান্নি মিমছ ভিডিঅ' আপোনালোকে পায়েই যাই থাকিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তে গাইছ আজিৰ এই ফান্নি মিমছ ভিডিঅ'টো আপোনালোকে এনজয় কৰক আগতে একমাহ এক বছৰৰ দৰে লাগিছিল তাৰ পিছত এদিন লোন এটা ললো এতিয়া মাহটো 5 দিনৰ দৰে লাগে বেংকত যি 500-1000 টকা জমা থাকিছিল গুগল পে ফোন পে অহাৰ পৰা সেইখিনিও নথকা হ'ল স্পীডত অহা গাড়ী আৰু মতা এৰি থৈ অহা নাৰী ইহঁতৰ পৰা সাৱধান কোনে কাক লুটিয়াই নিব একো ঠিক নাই গাঁৱৰ CCTV কেমেৰা 5 বছৰ আগতে কিনা কাপোৰ আজিও পিন্ধি আছো আৰু মানুহে কয় মই বোলে সলনি হৈ গৈছো সঁচাকে নীলদাৰ কথা ভাবিলে আজিও বেয়া লাগে চাল্লা মাছলৈ গৈছিলে এজনীও মাছ নাপালে মাছলে গৈছিলো এজনীও নাপালো ইহঁতে বোলে শাওনৰ পথাৰৰ ৰোৱনী এটা গভীৰ প্ৰশ্ন আমেৰিকাত বাৰু মহিলাসকলৰ বন্ধন গোট আছে নে নাই পানী আছে কলহত খাওঁ আমি গিলাচত মৰম আছে অন্তৰত গাৰ্লফ্ৰেণ্ড নাই কপালত কিছুমান মানুহৰ চেহেৰা কথা বতৰা মন চিন্তাধাৰা প্ৰেম নিজে কৰিবি ধোকা নিজে খাবি আৰু দুখ লগা ষ্টেটাছবোৰ আমাক দেখাবি একে পাছৰত গাল ৰঙা কৰি দিম ডাক্তৰে ৰাতিপুৱা ঘাঁহত খোজ কাঢ়িব কৈছিল এইযোৰ কিনি আনিলো কামত দিবনে মাংসৰ লগত যেনেকৈ আদা থাকিবই তেনেকৈ ভাল পোৱাটো বাধা থাকিবই গাইছ আজিৰ এই ফান্নি মিমছ ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনে পালে তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদিহে ভিডিঅ'টো চাই আপোনালোকে সঁচাকৈয়ে ভাল পালে আৰু আমাৰ এই চেনেলটোত এনে ধৰণৰ ফান্নি মিমছ ভিডিঅ' আপোনালোকে পায়েই যাই থাকিব গতিকে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব গাইছ পুনৰ লগ পাম আপোনালোকক অন্য এটা নেক্সট ফান্নি মিমছ ভিডিঅ'ত আজিলৈকে এৰিলো বাই বাই আৰে মুকেশ আমাৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ দে না সকলোকে ভিডিঅ' আহিয়েই থাকিব ঘপা ঘপ টপা টপ